সকলোলৈকে সুপ্ৰভাত জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া আচলতে মোৰ স্কুলৰ পৰা একেবাৰে সময় নাই আৰু বিহু একেবাৰে নিচেই কাষত, সেইকাৰণে ভাবিলোঁ সোনকালে উঠি ভাত পানী ৰান্ধি এয়া বনালোঁ তিলৰ লাড়ু। আপোনালোকক দেখাইছোঁ। আচলতে তিলৰ লাড়ু বনাবলৈ মই খুব খৰখেদাকৈ বনাইছোঁ আৰু ইমান গোল কৰিব পৰা নাই, তথাপিতো খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। আপোনালোকক এইকাৰণে দেখালোঁ যে আপোনালোকৰ লগত মোৰ কথাবিলাক শ্বেয়াৰ কৰি ভাল লাগে। আৰু স্কুলৰ পৰা সময় নোহোৱাৰ বাবে আচলতে মই এনেকৈ ৰাতিপুৱাতে বনাব লগা হৈছে। ৰাতিপুৱাই মই সকলো কাম কৰিব লাগিব, যিহেতু মোৰ সময় নাই। আৰু আগন্তুক ৰঙালী বিহুৰ বাবে আপোনালোকেও নিশ্চয় চাগে প্ৰস্তুতি চলাইছে আৰু ময়ো লাহে লাহে এইদৰে প্ৰস্তুতি চলাই আছোঁ। আগন্তুক ৰঙালী বিহুৰ বাবে সকলো বাবে আপোনালোকলৈ মোৰ তৰফৰ পৰা